हेलो फ्रेंड्स स्वागतम জানাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো সকলোৱে ভালে আছে তো আজি হৈ গ'ল ষ্টাৰ সানডে পুনৰুত্থানৰ দিন তো সেইকাৰণে আজি গিৰ্জা যাবলৈ ৰেডি হৈ গ'লো আৰু এতিয়া যামে এইপিনে আহি পাই গ'লো আৰু অকমান দেৰি হ'ল মোৰ অহা তো এইপিনে শিক্ষা দি আছিলে তো হেয়া একেবাৰে লাষ্টৰ বেঞ্চে পাইছো দেই লাষ্টৰ ফালে বহি আছো আৰু ধুনীয়াকৈ শিক্ষা দি আছে আইতা এগৰাকী আৰু আজিও দুজনক আজি দুগৰাকীক দিছে আৰু শিক্ষা দিবৰ কাৰণে তো ফ্ৰেন্ডছ ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে আমি বিদ্যালয়ে আহিছে বা আনে কি কৰিছে আমি তাক নাচা সকলোটা আমি আমাৰ যিটো নিৰ্দিষ্ট ঠাই য'ত আমি পাব লাগে তাক আমি যাতে আমি পাম আৰু তাক আমি সুন্দৰৰূপে ৰ'দ নাই বৰষুণ নাই মানে ভোক নাই পিয়া নাই তাত একো নাই আমি তাক সুন্দৰৰূপে আমি সেই ৰাজ্যত আমি থাকিব পাম আৰু পাম নিশ্চয় আমি কেতিয়াও তেওঁ আমাক নিৰাশ নকৰে আমাৰ মাত্ৰ অকণমান বিশ্বাস লাগে বাৰু সময়ত মই মোৰ শুদ্ধ জ্ঞানে বুজি পালোঁ ক'লোঁ তাৰ আগত কৈ থৈ গৈছিল যে তেওঁ এদিন উঠিব আৰু তেওঁ আমাক ক'লৈ নিব স্বৰ্গলৈ নিব কৈছে হয় নাই সেইকাৰণে ইয়াত কি কৈছে কিয়নো মই যি শিক্ষা পালোঁ তাক এই প্ৰধান শিক্ষা তোমালোকক দিলোঁ যে শাস্ত্ৰৰ অনুসাৰে খ্ৰীষ্টই আমাৰ পাপৰ নিমিত্তে মৰিল আৰু তেওঁ মৈদামত দিয়া হ'ল আৰু শাস্ত্ৰৰ অনুসাৰে দ্বিতীয় দিনাখন তোলা হ'ল আমি পবিত্ৰ বাক্যত আমাক কি কৈছে শাস্ত্ৰৰ অনুসাৰে আজি যি পবিত্ৰ বাক্য মোৰ আগতে মন্ত্ৰীয়ে কৈ গৈছে সেই শাস্ত্ৰ তেওঁ এই পবিত্ৰ বাক্যৰ যোগেদি কৈছিলে আৰু এই পবিত্ৰ বাক্যৰ যোগেদি কোৱাৰ কাৰণে আজি যীশুৱে কি কৰিলে আজিৰ দিনত আমাৰ মাজত তেওঁ কি হ'ল মৈদামৰ পৰা তেওঁ যি উঠিলে কাৰ কাৰণে উঠিলে মোৰ আৰু আপোনাৰ কাৰণে উঠিলে হয় নাই আৰু আমি আজি 7 দিন কাৰ্যসূচী আমি কৰি আহিছিলোঁ আৰু 7 দিনত আমি কি পাইছিলোঁ আমি যিছু ক্ৰুচৰ মৃত্যুৰ কথা আমি পাইছিলোঁ আৰু সেই 7টা বাণী তাৰ কাৰণে দি থৈ গৈছিলে মোক আৰু আপোনাক দি থৈ গৈছিলে আৰু সেই 7টা বাণী আমি যদি সঁচাকৈ আমাৰ নিজত ৰাখিছোঁ আমি যদি আমাৰ নিজত আমি ব্যৱহাৰ কৰি আগবঢ়াই নিছোঁ তেতিয়াহ'লে আমাৰ কাৰণে আজি যীশু উঠিল আৰু তেওঁ ক'লৈ গ'ল স্বৰ্গলৈ গ'ল আৰু স্বৰ্গৰ যোৱা যাত্ৰী কোন আছিলে যীশু খ্ৰীষ্ট হয় নাই আৰু আমাক সেই ৰাস্তাটো দেখাই থৈ গ'ল আৰু যীশু খ্ৰীষ্টই কি ক'লে পবিত্ৰ বাক্যত মই তোমালোকক অনৰ্থৰূপে এৰি থৈ যোৱা নাই মই তোমালোকক সহায়কৰ্তা আত্মা থৈ গৈছোঁ কৈছে সেই সহায়কৰ্তা আত্মা কোন পবিত্ৰ আত্মা আমি যদিও ঈশ্বৰৰ লগত আছোঁ আমি যদিও বাক্যৰ লগত আছোঁ সেইকাৰণে কৈছে যোহন একতাহে এক পদত আছে কি কৈছে আদিতে বাক্য আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ আছিল কৈছে সেইকাৰণে আমি প্ৰত্যেকে জানো বাক্য কি বাক্য ঈশ্বৰ হয় বাক্য কি স্বয়ং ঈশ্বৰ হয় বাক্য কি আত্মা হয় সেইকাৰণে আমি কি কৰিব লাগিব আমি বাক্যত পৰিপূৰ্ণ হ'ব লাগিব আত্মাত পৰিপূৰ্ণ হ'ব লাগিব তেতিয়া আমি কি হ'ম আমি স্বৰ্গৰ ভাগী হ'ম আৰু নহ'লে আমি বৰ ভাগী হ'ম আমি নৰকৰ ভাগী হ'ম সেইকাৰণে আমি 7 দিনত যেতিয়া কাৰ্যসূচী হৈছিলে প্ৰত্যেকে এটা পদ লৈ আহিছিলে সুন্দৰ সুন্দৰ পবিত্ৰ বাক্য আমাৰ মাজলৈ আহিছিলে আৰু সেই পবিত্ৰ বাক্যৰ মাজেদি আমাক সুন্দৰ সুন্দৰ কি কৰিছিলে সেই বাক্যৰ মাজেদি আমাক আত্মাৰে আমাক পৰিপূৰ্ণ কৰিছিলে আমি সঁচাকৈ যদি আত্মাত পৰিপূৰ্ণ হৈ আছোঁ তেতিয়া আমি যেতিয়া বাপ্তাইজ লৈছিলোঁ আমাক যীশু খ্ৰীষ্টই কি কৈছিলে যীশুৱে মোৰ কাৰণে আমাৰ সকলো কাৰণে চব কালবাৰী ক্ৰুচত সত্য হ'ল আমাৰ কাৰণে প্ৰাণ দিলে আমাৰ পাপবিলাকে ধুই মুচি পবিত্ৰ কৰিলে আমাৰ যিমান শৰীৰৰ অংগবিলাক আছে সকলো অংগতে যীশুৱে কি কৰিলে কষ্ট ভুগিলে কষ্ট ভুগি কি কৰিলে আমাৰ অংগখিনি আমাক খুচি আৰু পবিত্ৰ কৰিলে সেইকাৰণে আমি কি কৰিব লাগিব আমি সদায় খুচি আৰু পবিত্ৰৰূপে পবিত্ৰ জীৱন যাপন কৰিব লাগিব আমি অকলে দিন পালন কৰিলে নহ'ব আমি দিনটো মতে আমি চলি গ'লে নহ'ব সেইকাৰণে পবিত্ৰ বাক্যত কৈছে তোমালোকে মোক থাকা মই তোমালোকৰ লগত থাকিম মই প্ৰকৃত দায়িত্বতা তোমালোকে ডাল কৈছে আমি ডাল হৈছোঁ আমাৰ পৰা ফল ধৰিবৰ কাৰণে আমাৰ ঈশ্বৰ যি হয় আমাৰ কাক হৈ গ'ল আমাৰ পবিত্ৰ আত্মা হৈ গ'ল আৰু সেই বলা ধৰণিৰ পোহৰ বিলা বলা ধৰণিৰ পোহৰ বিলা মহাপ্ৰেমজলি হয়তো জানা নকৰিবা এলা আজি ঈশ্বৰ যদি ভাগি হলা তাত আজি থকা
যীশুখ্ৰীষ্টই যে তেওঁ তিনিদিনৰ যে উঠিম কৈছে যে তেওঁ যে মৃত্যুক জয় কৰিম কৈছে আৰু এই মৈদামৰ পৰা যে তেওঁ উঠিব সেই কথা তেওঁ মনত ৰাখিছিলে আৰু বিশ্বাস কৰিছিলে আৰু সেইকাৰণে তেওঁৰ লগত লৈ সেই তিৰোতাবিলাকক লগত লৈ তেওঁ কি কৰিছিলে সেই মৈদামলৈ গৈছিলে আৰু মৈদামত যোৱাৰ লগে লগে তেওঁ কাক লগ পাইছিল স্বৰ্গদূতক লগ পাইছিল আৰু স্বৰ্গদূতক লগ পোৱাৰ লগে লগে স্বৰ্গদূতে তেওঁ ক'লে যে আমি যিটো মূল বিষয় ৰাখিলোঁ যে তেওঁ যেনেকৈ কৈছিলে তেনেকৈ উঠিম বুলি ক'লে আৰু তেওঁবিলাকে যেতিয়া তাৰ পৰা ঘূৰি আহিছিলে তেওঁবিলাকে তেতিয়া গালিলত যীশুখ্ৰীষ্টক প্ৰথমে দৰ্শন পাইছিল। তাৰপিছত এইফালে গীৰ্জা ছুটি হ'বলৈ হ'ল আৰু আজিৰ প্ৰগ্ৰাম বৰ ধুনীয়াকৈ পাৰ হৈ গ'ল। পুনৰুত্থানৰ গীৰ্জা মানে বৰ ধুনীয়াকৈ হৈছে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে দেই। আকৌ লগ পাম।